খবরে এটা গুরুত্বপূর্ণ খবর। হোয়াটসঅ্যাপ এপৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গুলিয়াই মৰাৰ ভাবুকি দিছে। অৰুণাচলৰ পৰা নাহৰলগুনৰ পৰা 29 বছৰীয়া কৃষ্ণ দৰ্ণালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হোৱাটছএপ এপৰ জৰিয়তে গুলিয়াই মৰাৰ ভাবুকি দিছিল অৰুণাচলৰ নাহৰলগুনৰ পৰা 29 বছৰীয়া কৃষ্ণ দৰ্ণালক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। খবরে এটা গুরুত্বপূর্ণ খবর। বরাকত কোনো মিয়া নাই, মুসলমানহে আছে বরাকত। এই মন্তব্য করেছে রাজ্যের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই। আৰু বরাকত সকলো মুসলমানে বিজেপিক ভোট দিব, এইদৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বরাকত কোনো মিয়া নাই, মুসলমানহে আছে বরাকত। মুসলমানৰ দুটা প্ৰকাৰ আছে, এটা হৈছে কট্টৰ আৰু এটা হৈছে ধৰ্ম নিৰপেক্ষ। বরাকত আমি বহু মুসলমানৰ ভোট পাওঁ। বরাকর রাষ্ট্রবাদী মুসলমানে বিজেপিক ভোট দিয়ে, ভারতের গণতান্ত্রিক বিশ্বাস করা মুসলমানে বিজেপিক ভোট দিব। আমি রাষ্ট্রবাদী মুসলমানের লগত আছো। বরাকত কোনো মিয়া নাই, মুসলমানহে আছে। পরবর্তী খবর এটা গুরুত্বপূর্ণ খবর। বিজেপি ত্যাগ করেছে নন্দিতা গাৰ্লুছাই, কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান। বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান মন্ত্ৰী নন্দিতা গাৰ্লুছা হ'ব পাৰে কংগ্ৰেছৰ হাফলঙৰ প্ৰাৰ্থী। সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰে নন্দিতাই। কংগ্ৰেছে ঘোষণা কৰা হাফলঙৰ প্ৰাৰ্থী হ'ব পাৰে প্ৰত্যাহাৰ। ইতিমধ্যে নিৰ্মল লান্থাছাক হাফলঙৰ টিকট দিছিল কংগ্ৰেছে। হাফলঙত বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈছিল নন্দিতা গাৰ্লুছা। বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান মন্ত্ৰী নন্দিতা গাৰ্লুছা হ'ব পাৰে কংগ্ৰেছৰ হাফলঙৰ প্ৰাৰ্থী। কংগ্ৰেছে ঘোষণা কৰা হাফলঙৰ প্ৰাৰ্থী হ'ব পাৰে প্ৰত্যাহাৰ। বিজেপি ত্যাগ কৰি কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান মন্ত্ৰী নন্দিতা গাৰ্লুছা। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জনজাতিকৰণ নিদিয়া বিজেপিক দিয়া হ'ব প্ৰত্যুত্তৰ। নিৰ্বাচনত ভুগিব লাগিব তাৰ পৰিণাম। জনজাতিকৰণ প্ৰদান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ। কোচ ৰাজবংশীক প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে বিজেপি চৰকাৰে। জনজাতিকৰণ প্ৰদান নকৰাৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব। নিৰ্বাচনৰ পূৰ্বে বিজেপিক কঠোৰ সকিয়নি আগ্ৰাসন। 2014 চনত জনজাতিকৰণ দিম বুলি 12 বছৰ ঠগিলে মোদী চৰকাৰে। কোচ ৰাজবংশী এলেকাত ভোট লাভৰ পৰা বঞ্চিত হ'ব লাগিব বিজেপি চৰকাৰ। জনজাতিকৰণৰ নামত 12 বছৰ ভেকু বাওনা কৰিলে বিজেপিয়ে। জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে আৰু ভেকু বাওনা নকৰিব। জনজাতিকৰণ প্ৰদান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ। কোচ ৰাজবংশীক প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে বিজেপি চৰকাৰে। জনজাতিকৰণ প্ৰদান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ফটোত গুৰ মৰা কংগ্ৰেছীক চিনাক্ত কৰিছে ইতিমধ্যে। সাদুল্লা সিকদাৰৰ নিকৃষ্ট কাণ্ড। সাদুল্লা সিকদাৰ নামৰ কংগ্ৰেছ যুৱকে কৰিছিল ভয়ংকৰ কাণ্ড। কংগ্ৰেছৰ কাৰ্যালয়ত থকা ঈশ্বৰ পুত্ৰক কৰিছিল চূড়ান্ত অপমান। সাদুল্লা সিকদাৰ ভিজনিৰ ধতৰিৰ বাসিন্দা। চিৰাং জিলা কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ ভাতৃৰ কাণ্ড। প্ৰতিবাদৰ নামত ক্ষোভ উজাৰিছিল জুবিনৰ প্ৰতিচ্ছবিত। টিকট কৰ্তনৰ বাবে কংগ্ৰেছৰ কাৰ্যালয়ত অপমানিত ঈশ্বৰ পুত্ৰ। জুবিন গাৰ্গৰ প্ৰতিচ্ছবি গুৰ মৰা কংগ্ৰেছীক চিনাক্ত। সাদুল্লা সিকদাৰ নামৰ কংগ্ৰেছী যুৱকে কৰিছিল ভয়ংকৰ কাণ্ড। কংগ্ৰেছৰ কাৰ্যালয়ত থকা ঈশ্বৰ পুত্ৰক কৰিছিল চূড়ান্ত অপমান। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত গুৰ মৰা কংগ্ৰেছীক চিনাক্ত কৰিছে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ পৰা পদত্যাগ কৰিছে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই। টিকট কৰ্তনৰ পাছতেই বিজেপি ত্যাগ কৰিছে বিহপুৰীয়াৰ বিধায়কে। বিজেপি ত্যাগ কৰিলে অমিয় কুমাৰ ভূঞাই। টিকট কৰ্তনৰ পাছতেই ক্ষোভ উজাৰিছিল বিহপুৰীয়াৰ বিধায়কগৰাকীয়ে। শীৰ্ষ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ অমিয় কুমাৰ ভূঞাই। প্ৰাথমিক সদস্য পদো ত্যাগ অমিয় কুমাৰ ভূঞাৰ। নিৰ্দলীয়ভাৱে বিহপুৰীয়াৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা। টিকট কৰ্তনৰ পাছতেই বিজেপি ত্যাগ বিহপুৰীয়াৰ বিধায়কৰ। বিজেপি ত্যাগ কৰিলে অমিয় কুমাৰ ভূঞাই। টিকট কৰ্তনৰ পাছতেই ক্ষোভ উজাৰিছিল বিহপুৰীয়াৰ বিধায়কগৰাকীয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ফটোত নিকৃষ্ট কাণ্ড কৰা সাদুল্লা সিকদাৰ হৈছে ৰকিবুল হুছেইনৰ ঘনিষ্ঠ। এই মন্তব্য কৰিছে বিজেপিৰ নেতা পীযুষ হাজৰিকা।
পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। সৰুপথাৰত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈ গো বেক ধ্বনিৰে উত্তাল পৰিৱেশ। সৰুপথাৰত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈ গো বেক ধ্বনিৰে উত্তাল পৰিৱেশ। গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে কপিল টেঙানী। প্ৰচাৰ চলাবলৈ গৈ বিৰূপ পৰিস্থিতিৰ সন্মুখীন গৌৰৱ গগৈ। সৰুপথাৰ সমষ্টিৰ এজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল গৌৰৱ গগৈ। সৰুপথাৰতে গৌৰৱ গগৈ গো বেক ধ্বনি। দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।